যিসকল কেন্দ্ৰীয় বা প্ৰাৰ্থীয়ে অসম চৰকাৰৰ ফালৰ পৰা ৩২,০০০তকৈ অধিক পদত যিটো নতুন বিজ্ঞাপন কেতিয়ালৈকে আহিব বুলি ৰৈ আছে সেই সকলো কেন্দ্ৰীয়তৰ বাবে মই আজি এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। ইতিমধ্যে যিসকলে গম পোৱা নাই যে ৩২,০০০তকৈ অধিক পদৰ বিজ্ঞাপনটো কেতিয়ালৈকে আহিব, প্ৰথমতে আপোনালোকে মুখ্যমন্ত্ৰী ছাৰৰ এই ভিডিঅ'টো চাই লওক, কাৰণ মুখ্যমন্ত্ৰী ছাৰে ভিডিঅ'টোত জনাই দিছে যে আপোনালোকৰ নতুন বিজ্ঞাপনটো কেতিয়ালৈকে আহিব। আৰু মুখ্যমন্ত্ৰী ছাৰৰ ভিডিঅ'টো চোৱাৰ পিছত মই আপোনালোকক জনাম যে এই যে ৩২,০০০তকৈ অধিক পদৰ নতুন বিজ্ঞাপনটো ওলাব, ইয়াত কোনটো বিভাগ বা কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিমান পদৰ বিজ্ঞাপন আহিব। তাত দুই তিনিটা আমি কথা কৈছো। আমি এটা বস্তু জানো যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে, আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম। আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026। আৰু ভিডিঅ'টোত আপোনালোকে দেখিলে মুখ্যমন্ত্ৰী ছাৰে জনাইছে যে এইটো মাহৰ ভিতৰতে আপোনালোকৰ নতুন বিজ্ঞাপনসমূহ মুকলি কৰি দিয়া হ'ব। যিহেতু এই বৃহৎ বিজ্ঞাপনটো আপোনালোকৰ 10 ছেপ্টেম্বৰতে মুকলি কৰি দিয়াৰ কথা আছিলে, কিন্তু অলপ সময় লাগি গ'ল। আৰু এতিয়া মই আপোনালোকক জনাই দিছোঁ কোনটো বিভাগৰ ফালৰ পৰা কিমান পদৰ বিজ্ঞাপন ওলাব বা আহিব। ইয়াত যিটো হোম ডিপাৰ্টমেণ্ট আছে বা গৃহ বিভাগ, ইয়াত 4,097টা পদৰ বিজ্ঞাপন আহিব। আৰু গৃহ বিভাগত বা হোম ডিপাৰ্টমেণ্টত আপোনালোকৰ যিটো অসম আৰক্ষী আছে সেইটো সোমাই যায়, গতিকে ইয়াতে অসম আৰক্ষীৰ ফালৰ পৰা নিশ্চয় পদ আহিব। ইউবিৰো আহিব, কামাণ্ডোৰো আহিব আৰু এছআইৰ পদো থাকিব। যোৱাবাৰ যেনেকৈ কম সংখ্যক পদ আছিলে, এইবাৰো কম সংখ্যক হ'লেও কিন্তু অসম আৰক্ষীৰ ফালৰ পৰা বিজ্ঞাপন আহিবই। দ্বিতীয়তে আপোনালোকৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ইয়াত 5,105টা, এডুকেশ্যন বা শিক্ষা বিভাগত 10,299টা, PNRDত 1,176টা, গ্ৰেড 3ত 7,073টা, গ্ৰেড 4ত 4,939টা, এনেকৈ সৰ্বমুঠ 32,689টা পদ থাকিব। আৰু এই পদসমূহ টেণ্টেটিভ হয়, এইবোৰ বাঢ়িও যাব পাৰে কমিও যাব পাৰে, কিন্তু মই ভাবোঁ যোৱাবাৰ যেনেকৈ ADRত এটা বৃহৎ নিযুক্তি হৈ গৈছে, এইবাৰো তেনেকৈ এটা বৃহৎ নিযুক্তি হ'ব। আৰু এইখিনিতে মই আপোনালোকক জনাম, যিসকল কেন্দ্ৰীয়তে নতুন বিজ্ঞাপন আহিলে চাকৰি ল'ম বুলি ভাবি আছা, তোমালোকে যাতে এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিয়া। এইটো ভুলত নাথাকিবা যে বিজ্ঞাপন ওলাব, এপ্লাই কৰিম, তাৰপিছত আমি প্ৰস্তুতি চলোৱা আৰম্ভ কৰিম। যদি সেইটো ভুলত থকা, তোমালোকৰ কিন্তু এটা বহুত ডাঙৰ ভুল হ'ব। আৰু লিখিত পৰীক্ষাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কাৰণ মই লিখিত পৰীক্ষাৰ সৈতে জড়িত বিভিন্ন প্ৰশ্ন এইটো চেনেলত আপলোড কৰি থাকোঁ। আৰু এইটো এটা বহুতে ভাল খবৰ আছিলে, যিসকল নিবনুৱাই নতুন বিজ্ঞাপন কেতিয়ালৈকে আহিব বুলি ৰৈ আছে। আৰু মই ভাবিলোঁ আপোনালোক সকলোকে এই খবৰটো জনাই দিয়াটো ভাল হ'ব, যিহেতু বহুতে হয়তো গম পাইছে, কিন্তু কোনটো বিভাগৰ ফালৰ পৰা কিমান পদৰ বিজ্ঞাপন আহিব সেইটো হয়তো বহুতে গম পোৱা নাছিলে, যিহেতু মই এইটো ভিডিঅ'ত আপোনালোকক জনাইছোঁ। আৰু ইয়াত মই যিকেইটা বিভাগৰ কথা কৈছোঁ যে কিমান পদৰ বিজ্ঞাপন আহিব, তাৰ বাহিৰেও বিভিন্ন পদ থাকিব। সেই বিভাগসমূহৰ ইতিমধ্যে চৰকাৰে কোনো ধৰণৰ লিষ্ট প্ৰকাশ কৰা নাই। লিষ্ট প্ৰকাশ কৰিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আৰু এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। এতিয়া আপোনালোকৰ যদি মোৰ এইটো ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, কিবা যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰক, আৰু লগৰবোৰৰ লগত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ এইটো ভিডিঅ' এইখিনিতে অন্ত পৰিল। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।